আজি আমি ক্লাস 8 ম্যাথমেটিক্সৰ এটা টপিক ত্ৰিভুজীয় সংখ্যা ইংলিছত ট্ৰায়াঙ্গুলাৰ নাম্বাৰ বুলি কয় এই বিষয়টো আলোচনা কৰিবলৈ চেষ্টা কৰিম। ডেফিনেশ্যন দিয়া হৈছে কোনো সংখ্যাৰ সমসংখ্যক বিন্দু লৈ ত্ৰিভুজৰ আৰ্হি সজাব পাৰিলে সংখ্যাটোক ত্ৰিভুজীয় সংখ্যা বোলে। নিশ্চয় বুজি পাইছা যে কোনো এটা সংখ্যা যদি আমি লওঁ সেই সংখ্যাটোৰ সমসংখ্যক যদি 3 হয় 3টা বিন্দু বা যদি 4 হয় 4টা বিন্দু এনেকৈ 4টা 5টা যি হ'ব পাৰে এই বিন্দু লৈ পেলাই আমি যদি ত্ৰিভুজৰ আৰ্হি বনাব পাৰোঁ তেতিয়াহ'লে সেই সংখ্যাটোক ত্ৰিভুজীয় সংখ্যা বোলা হয়। ইংলিছত ডেফিনেশ্যন দিয়া হৈছে দ্য হোল নাম্বাৰছ দ্যাট ৰিপ্ৰেজেণ্ট দ্য টোটাল নাম্বাৰ অফ ডটছ নিডেড টু ফৰ্ম এন ইকুইলেটাৰেল ট্ৰায়াঙ্গল আৰ কল্ড ট্ৰায়াঙ্গুলাৰ নাম্বাৰছ অৰ ট্ৰায়াঙ্গল নাম্বাৰছ। তো ইয়াতে ইকুইলেটাৰেল ট্ৰায়াঙ্গলৰ কথা কৈছে। ইকুইলেটাৰেল ট্ৰায়াঙ্গল মানে সমবাহু ত্ৰিভুজ। তাৰমানে আমি এই ক্ষেত্ৰত ত্ৰিভুজীয় সংখ্যাবিলাক কিন্তু সমবাহু ত্ৰিভুজৰ এটা আৰ্হি দিয়ে। তো এতিয়া কি হ'ল চোৱা, এটা স্বাভাৱিক সংখ্যা এনৰ বাবে তোমালোকে স্বাভাৱিক সংখ্যা জানা 1ৰ পৰা ষ্টাৰ্ট হয় এনৰ বাবে n × n+1/2 এটা ত্ৰিভুজীয় সংখ্যা, এইটো ফৰ্মুলা। তাৰমানে যদি n এটা স্বাভাৱিক সংখ্যা হয় তেনেহ'লে n × n+1/2 এটা ত্ৰিভুজীয় সংখ্যা হ'ব। এতিয়া আমি ইয়াতে ত্ৰিভুজীয় সংখ্যাবিলাক নিৰ্ণয় কৰিম। তো আমি যদি nৰ মান 1 ধৰোঁ, nৰ মান 1 ধৰিলে আমাৰ ফৰ্মুলাটো কি n × n+1/2 তেতিয়াহ'লে আমাৰ কি হ'ব 1 × 1+1/2 হ'ব। তেতিয়াহ'লে কি হ'ব চোৱা তোমালোকে ইয়াতে হ'ব 1 × 2 তাৰমানে 1+1/2 কটাকটি কৰিলে আমি পাম কি 1। তো 1 এটা ত্ৰিভুজীয় সংখ্যা। তাৰমানে ইয়াতে আমাক কৈছে নহয় এই সংখ্যাটোৰ সমান বিন্দু লৈ, বিন্দু মানে ইয়াত 1 মানে এটা বিন্দু হ'ব। তো এটা বিন্দুক আমি ত্ৰিভুজৰ আৰ্হি বনাব পাৰোঁ। এনেকৈ আমি ত্ৰিভুজৰ আৰ্হি বনালোঁ। ঠিক আছে। এতিয়া n × যদি 2 হয় তেতিয়াহ'লে কি হ'ব, এই ফৰ্মুলাটোত আমি 2 বহাই দিম n × n+1/2 তেতিয়াহ'লে nৰ ঠাইত আমি 2 বহাম 2 × 2+1/2 2 কেঞ্চেল হৈ যাব। এতিয়া 2 + 1 3 হ'ব। 3টো এটা ত্ৰিভুজীয় সংখ্যা হ'ব। চোৱা আমি ডট ল'ম, এটা এই এটা এই এটা 3টা বিন্দু লৈ ধুনীয়াকৈ আমি এটা ত্ৰিভুজ অংকন কৰিব পাৰিছোঁ। চোৱা এইটো ত্ৰিভুজ হৈছে নাই? হৈছে। তাৰমানে 3ও এটা ত্ৰিভুজীয় সংখ্যা। এতিয়া এনৰ ঠাইত আমি যদি 3 লওঁ তেতিয়াহ'লে নিশ্চয় n × n+1/2 এটা ভেলু পাম বা মান পাম। তো n × n+1/2 = এতিয়া আমি এনৰ ঠাইত 3 বহাম 3 + 1/2 যে কি হ'ব 3 × 3+1 হ'ব 4/2 কটাকটি কৰিলে 2 আহিব ইয়াতে ইকুৱেল টু কি হ'ব চোৱা 3 × 2 = 6। এইটো এটা 6 নিজে এটা ত্ৰিভুজীয় সংখ্যা। কেনেকৈ আমি এই ত্ৰিভুজ বনাম চোৱা, এটা বিন্দু দিম ইয়াত এটা হ'ল, তাৰপিছত আমি সিধা ইয়াত এটা দিম, এই দুটাৰ মাজত এটা দিম আৰু এইটোৰ সিধা এটা দিম। চোৱা এইটো এটা ত্ৰিভুজৰ আৰ্হি হৈছেনে নাই? ত্ৰিভুজৰ আৰ্হি হৈ গ'ল। এতিয়া এনৰ ঠাইত যদি আমি 4 লিখোঁ তেতিয়াহ'লে কি হ'ব, এই ফৰ্মুলাটোত n × n+1/2 এতিয়া ইয়াতে লিখিম 4 4 × 4+1/2 এইটো কাটিব 2 হ'ব। তো 2 থাকিলে ইয়াতে আৰু 4 একে 5 হৈ গ'ল, 5 × 2 = 10। 10 এটা ত্ৰিভুজীয় সংখ্যা। আমি এই ত্ৰিভুজীয় সংখ্যাটো কি কৰিম এতিয়া ডট ল'ম, ডট লৈ এই 10টা বিন্দু লৈ আমি ত্ৰিভুজৰ এটা আৰ্হি বনাব চেষ্টা কৰিম। 1 2 3 হ'ল, ইয়াত এটা দিব, ইয়াত এটা দিবা, ইয়াত এটা দিবা, আকৌ ইয়াৰ সিধা এটা দিবা, এই দুটাৰ মাজত এটা দিবা, এই দুটাৰ মাজত এটা দিবা আৰু ইয়াত এটা দিবা। চোৱা কাউণ্টিং কৰিছে 10টা আছে 1 2 3 4 5 6 7 8 9 10। এতিয়া আমি ইচ্ছা কৰিলে এনেকৈ আমি ত্ৰিভুজৰ আৰ্হি ড্ৰ কৰিব পাৰোঁ বা আঁকিব পাৰোঁ। এতিয়া এনৰ মান যদি আমি 5 লওঁ, 5 ল'লে কি হ'ব, এনৰ মান 5 ল'লে আমাৰ n × n+1/2 কাৰণে কি ভেলু পাম চোৱা, ইয়াত আমি 5 বহাম, ইয়াতো 5 বহাম /2 = 5 × 5+1 হ'ব 6, তলতটো কাটিলে হ'ব 3 অৰ্থাৎ 15 হ'ব। n × 5 n এর ভ্যালুটো যদি 5 হয় তেতিয়াহ'লে তোমাৰ ত্ৰিভুজীয় সংখ্যাটো 15। চোৱা
ইয়াতে আমি ত্ৰিভুজীয় এই 15টা বিন্দু লৈ পেলাই আমি এটা ত্ৰিভুজ বনাব চেষ্টা কৰিম। চ' 3টা হ'ল, 4টা, 5টা, 6টা, 7, 8, 9, 10, 11, 12, 13, 14, 15 হ'লনে? ধুনীয়াকৈ ত্ৰিভুজ কিন্তু আমাৰ হৈ গৈছে, হৈছেনে নাই? ইয়াত এটা হ'ব, ইয়াত এটা হ'ব, এইখিনিতে এটা হ'ব, এইখিনিত এটা হ'ব, এইখিনি লৈ পেলাই এটা হ'ল। তাৰমানে এই ত্ৰিভুজটোৰ ভিতৰত এইটো আছে, এইটো আছে, এইটো আছে, এইটো আছে। এতিয়া আমি 5লৈকে পালোঁ। এনেকৈ গৈ থাকিলে কিন্তু আমি ত্ৰিভুজীয় সংখ্যাবিলাক পাই থাকিম। এতিয়া আৰু এটা মষ্ট ইম্পৰ্টেণ্ট আলোচনা আছে তোমালোকৰ লগত, কি যে দুটা ক্ৰমিক ত্ৰিভুজীয় সংখ্যা যদি আমি যোগ কৰোঁ তেতিয়াহ'লে এটা বৰ্গ সংখ্যা পোৱা যায়। সেইটো মই দেখাই দিম। এইটো 1 আছে নহয়, এইটোৰ ভেলু কি 1, এইটোৰ ভেলু কি 3। আমি যদি যোগ কৰি দিওঁ, এই দুটা যোগ কৰিলে আমি কি পাম? আমি পাম 4, অৰ্থাৎ 2ৰ বৰ্গ, মানে 4টো এটা বৰ্গ সংখ্যা। তাৰমানে যদি ক্ৰমিক ত্ৰিভুজীয় সংখ্যা আমি যোগ কৰোঁ, দুটা ক্ৰমিক ত্ৰিভুজীয় সংখ্যা যোগ কৰিলে আমি এটা বৰ্গ সংখ্যা পাওঁ। চোৱা, এতিয়া আমি এই যে বৰ্গ সংখ্যা পালোঁ, এই বিন্দু বা এই 4টা বিন্দুৰে আমি এটা বৰ্গ অংকন কৰিব পাৰোঁ নে নাই? পাৰোঁ। এইটো বৰ্গ সংখ্যা হৈ গ'ল, এইটো এটা বৰ্গ। চোৱা, এইবাৰ ইয়াৰ ভেলু কিমান? ইয়াৰ ভেলু হৈছে 6। এতিয়া আমি যদি এই দুটাৰে যোগ কৰোঁ, 3 আৰু 6 যোগ কৰিলে কি পাম আমি? 10, 3 আৰু 6 যোগ কৰিলে আমি 9 পাম। 3 আৰু 6 যোগ কৰিলে 9 পাম। 9 মানে 3 স্কোয়ার। চোৱা, আমি 3 স্কোয়ার অৰ্থাৎ 9 যে এটা বৰ্গ সংখ্যা, আমি এটা বৰ্গ ইয়াতে আমি সমসংখ্যক বিন্দু লৈ অংকন কৰিব পাৰোঁ। চোৱা, এইটো এটা বৰ্গ হৈ গ'ল। চোৱা, তো এইটোৱে প্ৰমাণ কৰে যে দুটা ক্ৰমিক ত্ৰিভুজীয় সংখ্যা যোগ কৰিলে আমি এটা বৰ্গ সংখ্যা পাওঁ। ইয়াৰ ভেলু কি? ইয়াৰ ভেলু হৈছে 10। তেতিয়াহ'লে আমি এই দুটা যোগ কৰিলে আমি কি পাম? 6 + 10 = 16। তো 16 মানে কি? 4 স্কোয়ার। আমি এই 16টো এটা বৰ্গ সংখ্যা আমি বৰ্গ অংকন কৰিব পাৰোঁ। কেনেকৈ অংকন কৰিব? এই সমসংখ্যক মানে 16টা বিন্দু লৈ পেলাই, আৰু এটা লাইনত 4টা স্কোয়ার মানে এটা লাইনত কিমানটা বিন্দু হ'ব ই বুজাইছে। তো 1, 2, 3, 4, 1, 2, 3, 4, 1, 2, 3, 4, 1, 2, 3, 4। এইটো চোৱা, 16টা বিন্দু লৈ বৰ্গ হৈ গ'ল। সিমিলারলি ইয়ার ভ্যালু কিমান? ইয়ার ভ্যালু 15। তো এই যে 10 + 15 যোগ করলে আমি কি পাম? 25 পাম। 25 হল 5ৰ বর্গ। আমি এটা লাইনত 5টাকে বিন্দু লৈ আমি বর্গ অঙ্কন কৰিব পাৰোঁ। 1, 2, 3, 4, 5, 1, 2, 3, 4, 5, 1, 2, 3, 4, 5, 1, 2, 3, 4, 5, 1, 2, 3, 4, 5। চোৱা, এইটো এটা ধুনীয়া বৰ্গ হৈ গ'ল। তো মোৰ ছাত্ৰ ছাত্ৰীসকল, তো আমি কি বুজিলোঁ যে ত্ৰিভুজীয় সংখ্যা কাক বোলে? এটা স্বাভাৱিক সংখ্যা এনৰ কাৰণে ত্ৰিভুজীয় সংখ্যাৰ ফৰ্মুলা, আৰু এনৰ মানবিলাক পৰিৱৰ্তন কৰি গৈ থাকিলে আমি ত্ৰিভুজীয় সংখ্যাবিলাক পাই থাকোঁ। তো ত্ৰিভুজীয় সংখ্যা অৰ্থাৎ সমসংখ্যক বিন্দু লৈ আমি ত্ৰিভুজৰ আৰ্হি গঠন কৰিব পাৰোঁ, আৰু দুটা ক্ৰমিক ত্ৰিভুজীয় সংখ্যা যদি আমি যোগ কৰোঁ তেতিয়াহ'লে আমি এটা বৰ্গ সংখ্যা পাওঁ, আৰু সেই বৰ্গ সংখ্যাৰ সমসংখ্যক বিন্দু লৈ আমি বৰ্গৰ আৰ্হিও অংকন কৰিব পাৰোঁ। এইখিনি কথা তোমালোকে আজি নিশ্চয় বুজি পাইছা। যদি কোনো বুজি পোৱাত অসুবিধা থাকে তেতিয়াহ'লে মোক কমেণ্টত জনাব পাৰা। তোমালোকে যদি ভিডিঅ'টো ফেচবুকত চাইছা, মোৰ পেজটো ফ'ল' কৰি দিবা আৰু লাইক শ্বেয়াৰ কৰি দিবলৈ চেষ্টা কৰিবা। আৰু যদি ইউটিউবৰ পৰা চাইছা তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰি দিবা। ধন্যবাদ। নেক্সট ভিডিঅ'ত লগ পাম।